কবিতাৰ শিৰোনাম সুখ দুখৰ কবিতা। কবি অতনু ভট্টাচাৰ্য। কান্দিব নোৱাৰাকৈ মোৰ অলপ দুখ আছে, সেইকণ দুখেৰে এটা কবিতা নহয়। কবিতা হ'বলৈ যিমান আৰ্দ্ৰতা লাগে, যিমান নিমখ আৰু উষ্ণতা লাগে, মোৰ দুখৰ সিমান আয়োজন নাই। কাকো পতিয়ন নিয়াব নোৱাৰি, ক'তো এটুপি বাকি দিবও নোৱাৰি। ইমান অসুবিধা কৰি মোৰ দুখ মোৰ সুখৰ সৈতে মিহলি হৈ থাকে যে মই কান্দিবও নোৱাৰোঁ, হাঁহিবও নোৱাৰোঁ। সেই দুখৰ পৰিমাণ মোৰ জীৱনতকৈ কম, অথচ পৃথিৱীখনতকৈ বহু বেছি।